নমস্কাৰ বন্ধুসকল, ভিলেজ কিডছ গুঞ্জনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত আকৌ ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিছোঁ। আমি বহুদিন ভিডিঅ' দিব পৰা নাই, বিভিন্ন ধৰণৰ অসুবিধাত মাজতে গুঞ্জনৰ এক্সাম গ'ল, তাতে অলপ ব্যস্ত থাকিবলগীয়া হ'ল আৰু বিভিন্ন ধৰণৰ বিয়া বাৰু এনেকৈ ব্যস্ত হৈ থাকোঁতে ভিডিঅ' দিব পৰা নাছিলোঁ। গতিকে ভাবিছোঁ আকৌ আমি ভিডিঅ' দিবলৈ আৰম্ভ কৰিম। গতিকে আজি আমি ভিডিঅ'টো একদম পুৱাৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱাৰ পৰা আমি এঠাইত যাব আহিছোঁ। গতিকে আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো স্কিপ নকৰিব। এতিয়া আহি পালোঁ বাইহাটা চাৰিআলি, একদম খুব যাম। পাতে পাতে ফাগুন নামে এতিয়া আমি আহি শৰাইঘাটৰ ব্ৰিজেই পালোঁ। যিহেতু আজি আমি গুৱাহাটী আহি আছোঁ, এইখন আমাৰ নতুন দলংখন উঠিছোঁই মাত্ৰ, আৰু বেছি সময় নাই, আমি যাই পাম। মোৰ এটা বেমাৰ হৈ আছে, মই মাজে মাজে চেকআপত আহিব লাগে। এয়া মই আহি পালোঁ ব্লাড বেংক, গুৱাহাটী CMC ব্ৰিজৰ তলতে আছে এখন ব্লাড বেংক SRL। মই প্ৰথমতে ইয়াতে ব্লাডটো দিলোঁ, তাৰপিছত বাকীখিনি আপোনালোকক দেখুৱাই থাকিম। মই এইমাত্ৰ ব্লাড দি আহিলোঁ। এতিয়া বাজিছে 11টা আৰু মোৰ এপইণ্টমেণ্ট আছে 5 বজাত আৰু ৰিপৰ্ট দিব 3 বজাত। গতিকে ভাবিছোঁ এইখিনি সময় কি কৰোঁ, গুঞ্জনক ছায়েন্স মিউজিয়াম হলকে দেখুৱাওঁ, আৰু সেই বুলি আমি এতিয়া ছায়েন্স মিউজিয়াম হল পালোঁ আহি। এয়া গুঞ্জন আৰু দেউতাকে লাইনত থিয় হৈ আছে। ইমান ভিৰ হৈ আছে ন? বাবুৰ কি আমনি লাগিছে নেকি তোমাৰ? আইচক্ৰীম পালে দেখিছেনে? গোটেই আইচক্ৰীম লাগে ইয়াত, আইচক্ৰীম খাই আছে। বা কেনেকুৱা লাগিছে খাই? আমুলৰ আইচক্ৰীম এটা ল'লে 50 টকা দি লৈ পুৰা খাই আছে। আৰু ইয়াৰ একদম ফেভাৰেট বস্তু পাই গ'ল। এইফালে কেউফালে আইচক্ৰীমৰ দোকান। আমি এতিয়ালৈকে টিকট পোৱাই নাই, টিকটত ৰখিয়ে আছে লাইনত। আমি সোমাই আহিলোঁ। আমাৰ গুঞ্জনে একদম পুৰা আনন্দত ক'ব নোৱাৰা হৈ আছে। ইয়াতে উঠিম, তাত উঠিম, সোমাই বহুত ভাল লাগিছে দেই। সোমাই আহিয়ে খুব ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে ইয়াতে আহি। গুঞ্জনে প্ৰথমতে বস্তুবিলাক দেখা পাই সুধিছে, মা এইটো কি, সেইটো কি? আচৰিত হৈ গৈছে। পাৰিলে ইয়ালৈকে সৰু ল'ৰা ছোৱালীবিলাক আনিব লাগে, ইহঁতে বহুত কথা শিকিবলৈ পায়। এইবাৰ আমি চন্দ্ৰযান এখন দেখিলোঁ। গুঞ্জনে বোলে ইয়াতে এটা ফটো তুলি লয়। এইটো ৰিফাইনাৰী, খুব ধুনীয়া লাগিছে। আৰু এইফালে আছে আমাৰ মহাত্মা গান্ধী, যঁতৰত কেনেদৰে সূতা কাটিছিল তাকে দেখুৱাইছে। আৰু এইবাৰ আমি আহিলোঁ ওপৰলৈ। ওপৰত কি আছে চাওঁ। ইয়াতে বেছিকৈ খেলা যোগাৰ আছে। গুঞ্জনে এইবাৰ জোলনাত উঠিছে, ধুনীয়া লাগিছে বাবু। ৱাও, ধুনীয়া। আৰু এইখন আমাৰ পৃথিৱী। গুঞ্জনে এটা বস্তু অলপমান ৰৈ নাচায়, ই এইটো এবাৰ সেইটো এবাৰ দৌৰি আছে। ইয়াতে এবাৰ চাইছে, তাত এবাৰ চাইছে। আৰু বিজ্ঞানৰ বস্তুবিলাক ইহঁতে বহুত বুজা হোৱাও নাই, ইহঁতে জাষ্ট পিকচাৰবিলাকহে চাই আছে। আৰু এইবাৰ আমি আহিলোঁ কয়লা খনিলৈ। ভিতৰত খুব আন্ধাৰ। ইয়াতে দেখুৱাইছে যে শ্ৰমিকবিলাকে কয়লা খনিত কেনেদৰে কাম কৰিছে। আৰু এতিয়া আমি আহি পালোঁ মিৰ'ৰ মিউজিয়াম। ইয়াতেতো একদম ধুনীয়া লাগে, কি আৰু কোনফালে বাট কোনফালে কি আমি ধৰিব নোৱাৰোঁ, ঘূৰি থাকিব লাগে। খুব ধুনীয়া লাগিছে। তপনদা পাৰা নাই? তপনদা পাৰা নাই? জমনি তপনদা ওলাব পৰা নাই না? চক্ৰবে গোটেই তপনদাৰ অৱস্থা। ৰাস্তা নহয় এইটো, ৰাস্তা এতিয়া আমি মিউজিয়াম হলৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। বাহিৰততো বহুত চাব লগা বস্তু আছে, গতিকে আমি এইবাৰ বাহিৰত আহি চাওঁ ক'ত কি আছে।
মানে বাহিৰত ল'ৰা ছোৱালী খেলা ধূলা বস্তু আছে। ৱাও, খুব ধুনীয়া পানী, কি পৰিষ্কাৰ পানী চোৱাচোন। ইয়াতে আৰু কাছও আছে দেই। এইটো কাছ বাবা, কাছ কাছ এইটো কাছ এইবাৰ আমি চাব আহিছোঁ মাছৰ একুৰিয়াম। এতিয়া আমি একুৰিয়ামৰ ঘৰত সোমাই আহিছোঁ। বৰ ধুনীয়া ধুনীয়া মাছবোৰ ইয়াতে ৰাখি থোৱা আছে একুৰিয়ামত। আমি সেইবোৰ চাবলৈ আহিছোঁ। বৰ ধুনীয়া ধুনীয়া মাছ, দেখিলে একদম মৰম লাগি যায়। চাওকচোন কি ধুনীয়া ধুনীয়া মাছ, এইবিলাক চব সাগৰীয় মাছ। ইয়াতে মাছবোৰৰ নাম লিখি থোৱা আছে ওপৰত, কি মাছ হয়। সাগৰত পাই বাবা, সাগৰত পাই গিলা। এই মাছটো দেখিছেনে আপোনালোকে? এই মাছটোৱে মানে আমাৰ গুঞ্জনৰ লগত বহুত খেলিছে। চাওকচোন আপোনালোকে কেনেকৈ খেলিছে। মানে গুঞ্জনেও যেতিয়া মুখখন মেলি দিয়ে, মাছটোৱে মুখখন মেলি দিয়ে। চাই ভাল লাগিছে। মানে আমাৰ গুঞ্জনে অলপ বোলে খেলিব, গতিকে ইয়াক খেলা যোগাৰ ওচৰত লৈ আহিছোঁ। মানে ই বৰ আমনি কৰি আছে, অহাৰ পৰা হেৰি খেলিব আহে, ইয়াতে খেলে আৰু কিবাত উঠে, এই দোলনাত উঠে, কিবাত উঠে। সেইকাৰণে ভাবিছোঁ ইয়াক অলপ খেলিব দিওঁ। ডাইনেছৰ কোন ইয়াতে লৈ যাব পাৰলি? কিহৰ? ডাইনেছৰৰ আমাৰ বোলে গুঞ্জনে ডাইনেছৰৰ কণী লৈ যাব ঘৰত। এই হাতীটো কি ধুনীয়া বনাইছেচোন। হা, এইটো চিম্পাঞ্জী কিনকে বহি আছে, চাওঁ চিম্পাঞ্জীটো। দেউতা এখানে যে তুমি যে চিম্পাঞ্জি কোলাত বহি মানে গুঞ্জনে বিৰাট আচৰিত হৈ আছে, এইটো কি সেইটো কি। আমি এতিয়া আহিছিলোঁ ভাত খাবলৈ বাজু হোটেল 6 মাইলত থকা। মানুহৰ বহুত ভিৰ, মানে আমাক কিছু টাইম ৰ'ব দিছে। ফাইনেলি আমাৰ ভাত আহি গ'ল। আমি ভাতটো ফটাফট খাই আমি সোনকালে ইয়াৰ পৰা যাব লাগিব। ৰাতিপুৱা যে ব্লাড দিছিলোঁ, তাৰ পৰা ব্লাডৰ ৰিপৰ্টটো লৈ আমি এপ'ল' হস্পিটেল যাব লাগিব। কাৰণ 5টা বাজিবই। 5টা বজাত মোৰ ডক্টৰৰ এপইণ্টমেণ্ট আছে। আমি বাকীখিনি পিছত দেখুৱাই থাকিম। বাবু দে খোৱা। ভাত পানী খাই আমি ৰিপৰ্টটো লৈ একদম ডাইৰেক্ট এপ'ল' হস্পিটেল আহি গ'লোঁ। এয়া হস্পিটেল পালোঁ আৰু আহি আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু ডক্টৰক দেখুৱাওঁ কি বা হৈ আছে ৰিপৰ্টবোৰ। আমাৰ ডক্টৰক দেখুওৱা হ'ল আৰু তাত আমাৰ ভিডিঅ' কৰা নহ'ল। এতিয়া সন্ধিয়াও হ'ল। তাৰ পৰা ওলাই আহি আমি KFCত সোমাইছোঁ। KFCত গুঞ্জনক কিবা এটা খুৱাই আমি সোনকালে ঘৰমুখী হ'ব লাগিব, সন্ধিয়া হৈয়ে আহিল। আমি এতিয়া KFCৰ পৰা ওলালোঁ। এতিয়া আমি আহি ঘৰলৈ যাম বুলি ওলাই আহিছোঁ আৰু ইয়াতে বেছি দেৰি নকৰোঁ, যিহেতু সন্ধিয়া বহুত হ'ল, 8টা মানে বাজিল। গতিকে যাওঁ আৰু সোনকালে। তোমালোকে কিবা খাবিনে? বাবু কি পেকিং কৰি লৈ আহিলা নে কি? হা, পেকিং কৰি লৈ আহিলা? কি আনিছা এয়া? কিমান খোৱা দেখা পাম ৰচোন তোমাক। ইমান হেৰি কাগজ দিছি, হা, ইমান কাগজ দিছি। অঁ ব'লা সোনকালে যাওঁ। কি বাবু কি খাই আছা তুমি? হা, কেনেকুৱা হৈছে নো? ভাল লাগিছেনে? ইছ ৰাম, এইটো কাৰণে তুমি যিমান অশান্তি দিলা হয়নে আজি? ঘৰলৈ আহি থাকোঁতে মানে অলপমান আমি পল্টন বজাৰৰ বিশালত সোমালোঁ। মানে সৰু সুৰা অলপ ঘৰুৱা বজাৰ আছে, সেইখিনি কৰি আমি সোনকালে গুচি যাম। যিহেতু ইয়াতে বস্তুবিলাকৰ অলপ দাম কম আৰু বিচৰা বস্তুখিনি গোটেইখিনি ইয়াতে একেলগে পায়, সেইকাৰণে ভাবিছোঁ অলপমান ইয়াতে সোমাই বজাৰখিনি কৰি লৈ যাওঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ঘৰলৈ গৈ থাকোঁতে আৰু ভিডিঅ' নবনাওঁ, কাৰণ ৰাতি বহুত হ'ল, 9 বাজিয়ে গ'ল। গুঞ্জনো টোপনি যাব। আৰু আমাৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।